ওয়ালাইকুম ওয়ারাহমাতুল্লাহ। বিসমিল্লাহির রহমানির রহিম। সূরা মুহাম্মাদৰ অসমীয়া অনুবাদ। পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। যিবিলাক মানুহে বিশ্বাস কৰিলে আৰু আল্লাহৰ পথত বাধাৰ সৃষ্টি কৰিলে, আল্লাহে সিহঁতৰ কৰ্ম নিষ্ফল কৰি দিলে। আনহাতে যিসকল মানুহে ইমান আনিলে আৰু সৎ কৰ্ম কৰিলে আৰু মুহাম্মদৰ প্ৰতি অৱতীৰ্ণ হোৱা কথাবোৰ মানি ল'লে, আৰু সেইটোৱেই হ'ল তেওঁলোকৰ প্ৰভুৰ পৰা প্ৰেৰিত পৰম সত্য। আল্লাহে তেওঁলোকৰ দুখ ত্ৰুটিবোৰ দূৰীভূত কৰিলে আৰু তেওঁলোকৰ অৱস্থা সুস্থ কৰি দিলে। ইয়াৰ কাৰণ হ'ল যিবিলাকে বিশ্বাস কৰিছে সিহঁতে অসত্যক অনুসৰণ কৰিছে, আৰু যিবিলাকে বিশ্বাস স্থাপন কৰিছে তেওঁলোকে তেওঁলোকৰ প্ৰভুৰ পৰা অহা সত্যক অনুসৰণ কৰিছে। এইদৰে আল্লাহে মানুহক সিহঁতৰ শিক্ষাৰ কথা উপমা দি বুজাই দিয়ে। ইয়াৰ পিছত যেতিয়া অবিশ্বাসকাৰীবিলাকৰ লগত তোমালোকৰ সন্মুখ সংঘৰ্ষ ঘটিব, তেতিয়া প্ৰথমতে সিহঁতক ডিঙিত আঘাত কৰিবা। সিহঁতক যেতিয়া সম্পূৰ্ণৰূপে পৰাভূত কৰিবা, তেতিয়া বন্দীবিলাকক কটকটীয়াকৈ বান্ধিবা। ইয়াৰ পিছত তোমালোকে হয় সিহঁতক অনুগ্ৰহ কৰি মুক্তি দিবা, নাইবা মুক্তিপণৰ চুক্তি কৰি ল'বা, যেতিয়ালৈকে যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ সম্বৰণ কৰা নহয়, অৰ্থাৎ যুদ্ধ বিৰতি নহয়। এয়া হ'ল তোমালোকৰ বাবে ব্যৱস্থা বিধি। ইচ্ছা কৰাহেঁতেন আল্লাহে নিজেই সিহঁতৰ ব্যৱস্থা ল'ব পাৰিলেহেঁতেন, কিন্তু তেওঁ এইবাবে এনে পন্থা লৈছে যাতে ইজন সিজনৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰি চাব পাৰে। যিসকল ব্যক্তি আল্লাহৰ পথত নিহত হয়, আল্লাহে কেতিয়াও তেওঁলোকৰ কৰ্ম বিনষ্ট নকৰে। তেওঁ তেওঁলোকক সৎপথ দেখুৱাব, তেওঁলোকৰ অৱস্থা উন্নত কৰি দিব আৰু তেওঁলোকক সেই জান্নাতত প্ৰৱেশ কৰাব, যাৰ কথা ইতিমধ্যে তেওঁলোকক অৱগত কৰোৱা হৈছে। হে ইমানদাৰসকল, তোমালোকে যদি আল্লাহক সাহায্য কৰা, তেনেহ'লে আল্লাহেও তোমালোকক সাহায্য কৰিব আৰু তোমালোকৰ ভৰিৰ খোপনি সুদৃঢ় কৰি দিব। আৰু যিবিলাকে অবিশ্বাস কৰিছে সিহঁতৰ ধ্বংস নিশ্চিত, আৰু আল্লাহে সিহঁতৰ কৰ্ম বিনষ্ট কৰি দিছে। কিয়নো আল্লাহে যি অৱতীৰ্ণ কৰিছে সেয়া সিহঁতে বিতৃষ্ণা কৰে, সেয়েহে আল্লাহে সিহঁতৰ কৰ্ম নিষ্ফল কৰি দিছে। সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? আৰু সিহঁতৰ পূৰ্বৱৰ্তী মানুহবিলাকৰ যি দশা হ'ল সেয়া দেখা নাইনে? আল্লাহে সিহঁতক সমূলঞ্চে ধ্বংস কৰিলে, আৰু অবিশ্বাসকাৰীবিলাকৰ কাৰণে আছে অনুৰূপ পৰিণাম। তাৰ কাৰণ ইমানদাৰসকলৰ ৰক্ষক আৰু সহায়কাৰী হ'ল আল্লাহ, আৰু অবিশ্বাসকাৰীবিলাকৰ ৰক্ষক আৰু সহায়কাৰী কোনো নাই। ৰুকু 2। যিসকলে ইমান আনে আৰু সৎকৰ্ম কৰে, তেওঁলোকক আল্লাহে সেইবোৰ জান্নাতত প্ৰৱেশ কৰাব যিবোৰত নিজৰা প্ৰবাহিত হৈ আছে। আনহাতে যিবিলাকে অবিশ্বাস কৰিছে সিহঁতে ক্ষণস্থায়ী পাৰ্থিৱ জীৱনৰ ভোগবিলাসত মত্ত থাকে, আৰু জন্তু জানোৱাৰৰ দৰে উধৰ পৰাই জাহান্নামেই হ'ল সিহঁতৰ অন্তিম বাসস্থান। হে নবী, যি জনবসতিৰ পৰা তোমাক বহিষ্কৃত কৰা হৈছে, তেনে জনবসতিতকৈও অধিক শক্তিশালী অনেক জনবসতিক আমি ধ্বংস কৰি দিছোঁ, আৰু সিহঁতক ৰক্ষা কৰোঁতা কোনো নোলাল। যি মানুহে তেওঁৰ প্ৰভুৰ পৰা পোৱা স্পষ্ট হৃদায়তৰ ওপৰত প্ৰতিষ্ঠিত থাকে, তেওঁ সেইজন মানুহৰ দৰে হ'ব পাৰেনে, যাৰ অপকৰ্মবোৰ তাৰ নিজৰ মনতে শোভনীয় বুলি
প্ৰতীয়মান হয় আৰু যি নিজৰ কামনা বাসনা অনুসৰণ কৰি চলে। মুত্তাকি লোকসকলক যি জাহান্নামৰ প্ৰতিশ্ৰুতি দিয়া হৈছে তাৰ পৰিচয় হ'ল তাত প্ৰবাহিত হৈ থাকিব নিৰ্মল পানীৰ নিজৰা আৰু এনে গাখীৰৰ নিজৰা যি গাখীৰৰ স্বাদ কেতিয়াও পৰিৱৰ্তন নহয় আৰু এনে সুৰাৰ নিজৰা যি সুৰা পানকাৰীসকলৰ বাবে সুস্বাদু আৰু তাত প্ৰবাহিত হৈ থাকিব স্বচ্ছ মৌজালৰ নিজৰা। তাত তোমালোকৰ কাৰণে আছে নানা তৰহৰ ফল মূল আৰু তেওঁলোকৰ প্ৰভুৰ তৰফৰ পৰা ক্ষমা। এই জান্নাতৰ অধিকাৰীসকল সেইবিলাক মানুহৰ সৈতে একে হ'ব পাৰেনে যিবিলাক চিৰকাল জাহান্নামত থাকিব আৰু সিহঁতক ইমান উতলা গৰম পানী দিয়া হ'ব যে সেই পানীয়ে সিহঁতৰ নাড়ী ভুৰু ছিঙি টুকুৰা টুকুৰি কৰি পেলাব। সিহঁতৰ এনে কিছুমান মানুহ আছে যিবিলাকে তোমাৰ কথা মনোযোগ দি শুনে, কিন্তু তোমাৰ ওচৰৰ পৰা আঁতৰি যোৱাৰ লগে লগে যিসকলে তোমাৰ পৰা জ্ঞান লাভ কৰিছিল তেওঁলোকক সোধে, এইমাত্ৰ তেওঁ কি কথানো ক'লে? আচলতে ইহঁত সেইবিলাক মানুহ যিবিলাকৰ অন্তৰত আল্লাহে মোহৰ মাৰি দিছে আৰু সিহঁতে নিজৰ কামনা বাসনা অনুসৰণ কৰে। যিসকলে সৎপথ পাইছে আল্লাহে তেওঁলোকৰ প্ৰতি সৎপথ প্ৰদৰ্শন আৰু অধিক বৃদ্ধি কৰি আৰু তেওঁলোকৰ ধাৰ্মিকতা আৰু সংযমশীলতা দান কৰে। এই মানুহবিলাকে মাথোন কিয়ামতৰ এই অপেক্ষাত আছে নেকি যে সেয়া অতৰ্কিতে আহি সিহঁতৰ ওপৰত পৰখি কিয়ামতৰ লক্ষণবোৰ আহি ওলালহিয়ে। যেতিয়া সেয়া আহি সিহঁতৰ ওচৰত পাবহি তেতিয়া সেই মানুহবিলাকৰ পক্ষে উপদেশ গ্ৰহণ কৰাৰ কোনো সুযোগ নাথাকিব। গতিকে হে নবী, ভালদৰে জানি থোৱা, আল্লাহ ব্যতীত আন কোনো উপাস্য নাই। নিজৰ ভুল ভ্ৰান্তিৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু মুমিন পুৰুষ স্ত্ৰীসকলৰ বাবেও কৰা। আল্লাহে তোমালোকৰ গতিবিধি জানে আৰু তোমালোকৰ অৱস্থান সম্পৰ্কেও জানে। যিসকলে ইমান আনিছে তেওঁলোকে আন্তৰিকতাৰে কয়, যুদ্ধ আৰু নিৰ্দেশ থকা সূৰা অৱতীৰ্ণ নাই হোৱা কিয়? কিন্তু যেতিয়া যুদ্ধৰ নিৰ্দেশ থকা এটি দৰ্থহীন সূৰা অৱতীৰ্ণ কৰা হ'ল তেতিয়া তুমি দেখিবলৈ পাবা যে যিবিলাকৰ অন্তৰত বেদী আছিল সিহঁতে মৃত্যুৰ সময়ত মূৰ্ছা যাবলৈ ধৰা মানুহৰ চাৱনিৰে তোমাৰ ফালে চাই আছে। সিহঁতৰ এনে অৱস্থা বৰ পৰিতাপৰ বিষয়। সিহঁতৰ মুখত আনুগত্যৰ স্বীকাৰোক্তি আৰু ভাল ভাল কথা বতৰা উচ্চাৰিত হয়, কিন্তু যেতিয়া জিহাদৰ বিষয়ে চূড়ান্ত নিৰ্দেশ দিয়া হ'ল তেতিয়া যদি সিহঁতে আল্লাহৰ ওচৰত কৰা নিজ প্ৰতিশ্ৰুতিৰ সত্যতাৰ প্ৰমাণ দিলেহেঁতেন তেনেহ'লে সিহঁতৰে মংগল হ'লহেঁতেন। তোমালোকৰ পৰা ইয়াৰ বাহিৰে আৰুনো কি আশা কৰিব পাৰি? তোমালোক যদি মুখ ফিৰাই উলটি যোৱা তেনেহ'লে পৃথিৱীত আকৌ বিপৰ্যয় সৃষ্টি কৰিবা আৰু পৰস্পৰে কটা মৰা কৰিবা। এইবিলাক মানুহকে আল্লাহে অভিশাপ দিছে আৰু সিহঁতক বুদ্ধিৰ কলা আৰু কণা কৰি দিছে। সিহঁতে কোৰআনৰ বিষয়ে চিন্তা চৰ্চা কৰা নাইনে? নে সিহঁতৰ অন্তৰত তলা লগাই থোৱা আছে? আচল কথা হ'ল সৎপথ স্পষ্ট হৈ পৰাৰ পিছত যিবিলাক মানুহে পিঠি দি তাৰ পৰা আঁতৰি যায় শয়তানে সিহঁতৰ ভ্ৰান্ত পথত যাবলৈ উচটনি দিয়ে আৰু সিহঁতক মিছা আশাৰ আশ্বাস দিয়ে। এইকাৰণে সিহঁতে আল্লাহে অৱতীৰ্ণ কৰা দিনক পচন্দ নকৰা মানুহবিলাকক কয়, কিছুমান বিষয়ত আমি
তোমালোকক অনুসৰণ কৰিম। আল্লাহে সিহঁতৰ এই গোপন কথাবোৰ খুব ভালকৈয়ে জানে। যেতিয়া ফিৰিষ্টাসকলে সিহঁতৰ প্ৰাণ হৰণ কৰিব আৰু পিঠিয়ে মুখে মৰিয়াই সিহঁতক লৈ যাব, তেতিয়া সিহঁতৰ কি দশা হ'ব? সিহঁতৰ এনে পৰিণতি হোৱাৰ কাৰণ হ'ল সিহঁতে সেই পন্থা অনুসৰণ কৰিছে যি পন্থাই আল্লাহক অসন্তোষ কৰে, আৰু যি পন্থাই আল্লাহক সন্তোষ কৰে সিহঁতে সেই পন্থা পচন্দ নকৰে। সেয়ে তেওঁ সিহঁতৰ সকলো কাম কাজ নিষ্ফল কৰি দিয়ে। 4 নম্বৰ ৰুকু। যিবিলাকৰ অন্তৰত কপটতাৰে ব্যাধি আছে, আল্লাহে সিহঁতৰ কপটতা প্ৰকাশ কৰি নিদিব বুলি সিহঁতে ভাবিছে নেকি? আমি ইচ্ছা কৰিলে তোমাক সেই কপট মানুহবিলাকৰ প্ৰত্যক্ষ কৰাই দিব পাৰোঁ, আৰু তুমি সিহঁতৰ মুখমণ্ডল দেখিয়ে চিনিব পাৰিলাহেঁতেন। সিহঁতৰ কথা বতৰাৰ ধৰণ দেখিয়েই সিহঁতক চিনি পাবা। আল্লাহে তোমালোক সকলোৰে কাজ কৰ্ম সম্পৰ্কে খুব ভালকৈয়ে জানে। তোমালোকক অৱশ্যে আমি পৰীক্ষাৰ সন্মুখীন কৰিম, যাতে আমি তোমালোকৰ অৱস্থাৰ বিষয়ে জানিব পাৰোঁ যে তোমালোকৰ ভিতৰত কোনো মুজাহিদ বা কোনে নিজ স্থিতিত অবিচল হৈ থাকিব পাৰে। সৎ পথ স্পষ্টভাৱে প্ৰকাশ হোৱাৰ পিছতো যিবিলাক মানুহে অবিশ্বাস কৰে, আল্লাহৰ পথত বাধা জন্মায় আৰু ৰচুলৰ বিৰোধিতা কৰে, সিহঁতে আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। আল্লাহে সিহঁতৰ কৰ্মবোৰ নিষ্ফল কৰি দিব। হে ইমানদাৰসকল, তোমালোকে আল্লাহৰ আনুগত্য কৰা, ৰচুলক অনুসৰণ কৰা আৰু নিজ কৰ্ম অথলে যাবলৈ নিদিবা। যিবিলাক মানুহে অবিশ্বাস কৰে, আল্লাহৰ পথত বাধা জন্মায় আৰু মৃত্যুলৈকে অবিশ্বাসতে বদ্ধমূল হৈ থাকে, আল্লাহে কদাপিও সিহঁতক ক্ষমা নকৰে। গতিকে তোমালোকে মনোবল নেহেৰুৱাবা আৰু সন্ধিৰ প্ৰস্তাৱ নিদিবা। তোমালোকেই বিজয়ী হৈ থাকিবা। আল্লাহে তোমালোকৰ লগত আছে আৰু তেওঁ তোমালোকৰ কাজকৰ্ম কেতিয়াও নিষ্ফল কৰি নিদিয়ে। এই পাৰ্থিৱ জীৱন মাথোন খেল ধেমালি আমোদ প্ৰমোদহে। তোমালোক যদি ইমানদাৰ হোৱা আৰু তাকৱা বা পুণ্যৰ নীতি অৱলম্বন কৰা, তেনেহ'লে আল্লাহে তোমালোকৰ প্ৰতিদান তোমালোকক দিব। তেওঁ তোমালোকৰ ধন সম্পদ নিবিচাৰে। তেওঁ যদি তোমালোকৰ পৰা তোমালোকৰ সমস্ত ধন সম্পত্তি বিচাৰে আৰু সেয়া পাবলৈ তোমালোকক জোৰ কৰে, তোমালোকে কৃপণালি কৰিবা, আৰু তেতিয়া তেওঁ তোমালোকৰ অন্তৰৰ কলুষতা প্ৰকাশ কৰি দিব। আল্লাহৰ পথত ধন সম্পত্তি ব্যয় কৰিবলৈ তোমালোকক নিৰ্দেশ দিয়া হৈছে, কিন্তু তোমালোকৰ কিছুমানে কৃপণালি কৰে, আৰু যিজনে কৃপণালি কৰে সি নিজৰ প্ৰতিয়েই কৃপণালি কৰে। আল্লাহ অভাৱমুক্ত, কিন্তু তোমালোক অভাৱগ্ৰস্ত। তোমালোকে যদি এতিয়া পিঠি দিয়া, তেনেহ'লে তেওঁ তোমালোকৰ সলনি অন্য জাতিক প্ৰতিষ্ঠিত কৰিব, আৰু সিহঁত নিশ্চয় তোমালোকৰ দৰেই নহ'ব। এতিয়া কথা হ'ল কি, আমি কোৰআন হাদিছ পঢ়িব লাগিব, ইয়াৰ অৰ্থ জানিব লাগিব, বুজিব লাগিব। আৰু কোৰআন হাদিছ পঢ়ি কিনে যদি আমি ইবাদত নকৰোঁ, আল্লাহৰ সন্তুষ্টিত প্ৰকাশ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আল্লাহে আমাক ধ্বংস কৰি কিনে বেলেগ জাতিক প্ৰতিষ্ঠিত কৰিব। তাৰ প্ৰমাণ কোৰআনৰ সূৰা মুহাম্মদৰ 38 নম্বৰ আয়াতত আল্লাহে কৈছে, তেওঁ তোমালোকৰ সলনি অন্য জাতিক প্ৰতিষ্ঠিত কৰি দিব। আল্লাহে কি কৰিব? আমাৰ সলনি বেলেগ জাতিক বা বেলেগ প্ৰজাতি সৃষ্টি কৰি কিনে এই জেগাত অধিষ্ঠিত কৰিব, আৰু সিহঁতে নিশ্চয় তোমালোকৰ দৰে নহ'ব, আৰু সেই জাতিটো আমাৰ চে বহুত উন্নত হ'ব আৰু আল্লাহৰ পৰহেজগাৰিতা পন্থা অৱলম্বন কৰিব। আপোনালোকে ধৈৰ্য সহকাৰে সম্পূৰ্ণ ভিডিঅ'টো শুনিব, চাব, আৰু মোৰ একে ভিডিঅ' প্লাছ উইথ ৰিলিজিয়াছ ডিছকাশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰিব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ।